আজি কেইবাদিন ধৰি অসমত এখন যুদ্ধ চলি আছে অসমীয়া আৰু বিহাৰীৰ মাজত। গুৱাহাটী চেণ্ট্ৰেলত যিটো ঘটনা ঘটি গ'ল তাৰ পিছত সমগ্ৰ অসমতে অসমীয়া মানুহে মানে ভয়ত বা শংকাত আহি পৰিছে যে আমাৰ সংস্কৃতিটো শেষ হৈ যাব নেকি, আমাৰ ভাষাটো শেষ হৈ যাব নেকি, বিহাৰী আমাৰ ভাষা শেষ কৰি দিব নেকি, আমাৰ সংস্কৃতি শেষ কৰি দিব নেকি। কিন্তু সকলো বিহাৰী তেনেকুৱা নহয়। মই এইবিলাক কৈ আছোঁ যে এইবোৰ জাষ্ট এটা কণ্ট্ৰভাৰ্চি হয়, এইবোৰ জেগাই জেগাই হৈ আছে, কিন্তু সকলো জেগাত তেনেকুৱা নহয়, সকলো মানুহ তেনেকুৱা নহয়। গতিকে এটা জাতিক লৈ গালি দিয়াটো বিশেষ ঠিক নহয়। কিন্তু অসমীয়া মানুহে তথাপিও চিন্তাত পৰি আছে যে আমাৰ মাটিখিনি কি হ'ব, আমাৰ জাতিটো কি হ'ব, আমাৰ সংস্কৃতি কি হ'ব। গতিকে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা বিচাৰি আছে যে মুখ্যমন্ত্ৰীয়ে কিবা এটা কওক, কিন্তু মুখ্যমন্ত্ৰীয়েও যিহেতু একো কোৱা নাই, নিমাত হৈ বহি আছে, গতিকে মানুহখিনি একেবাৰে মানে চিন্তাত পৰি গৈছে, একেবাৰে ভয়ত পৰি গৈছে। কিন্তু বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীয়ে এটা এনেকুৱা পোষ্ট কৰিছে যিটো পোষ্টৰ দ্বাৰা স্পষ্টকৈ তেওঁ মন দি ক'ব বিচৰা যিখিনি কথা আছে সেই কথাখিনি পোষ্টটোৰ মাধ্যমেদি আমি ধুনীয়াকৈ বুজিব পাৰোঁ। তেওঁ বিহাৰী হয়, কোন অসমীয়া হয় সেইবোৰ কোৱা এজন মুখ্যমন্ত্ৰীৰ কাম নহয়। সকলো বিহাৰী হওক, বঙালী হওক, সকলো যিখিনি ভাৰতীয় আছে, আমাৰ ভাৰতীয়খিনি সকলো মিলি থাকিব লাগিব বুলি তেওঁ মাত দিয়া নাই। কিন্তু তেওঁ এটা ভিডিঅ' প্ৰস্তুত কৰি দিছে যে চাওক, এই ভিডিঅ'টো চাওক। এটা ভিডিঅ'ত হ'ল বিহাৰৰ যিবিলাক অপসংস্কৃতি, যাৰ কাৰণে খুদ বিহাৰ নিজে বৰবাদ হৈ আছে, য'ত অৰ্কেষ্ট্ৰাত কি হয় ছোৱালীবিলাকে বেয়া বেয়া অশ্লীল ডান্স কৰে, সৰু সৰু পোৱালীবিলাকে চাই থাকে, বুঢ়া বুঢ়া মানুহবোৰে চাই থাকে, যাৰ কাৰণে তেওঁলোকৰ মাইণ্ডবিলাকত কিছুমান বিকৃতিৰ সৃষ্টি হৈছে। এই সংস্কৃতিটো বিহাৰখন বৰবাদ কৰিছে, আৰু তেনেকৈ বিহাৰী বহুত মানুহক বৰবাদ কৰি দিছে। গতিকে এইটো মই জানো যে বহুত বিহাৰী মানুহে বস্তুটো বেয়া পায়, যে অৰ্কেষ্ট্ৰাত এনেকৈ ছোৱালী আনি পেলাই অশ্লীল ডান্স কৰা হয়, সৰু পোৱালীবিলাক দেখুওৱা, মানে এইবোৰ বহুত বেয়া বস্তু। গতিকে এই বস্তুবিলাক যাতে অসমত আহি নপৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্ট কৰিছে, য'ত দেখাইছে যে কংগ্ৰেছৰ দিনত হ'ব পাৰে যে অসমত বিহাৰী এনেকুৱা অপসংস্কৃতিবিলাক আহি পৰিছিল, কিন্তু বৰ্তমান এনেকুৱা নহয়। বৰ্তমান বিজেপিৰ দিনত অসমত অসমীয়া বিহাৰী সকলো মিলি থাকিব। বিজয় গুপ্তায়ো নামঘৰত গৈ পেলাই নাম গাইছে। ঠিক তেনেকৈ অসমতো বিহাৰী লোকসকলে অসমীয়া সংস্কৃতি আঁকোৱালি ল'ব আৰু সকলোৱে মিলি অসমখন আগুৱাই নিব। গতিকে তেওঁ এটা ভাল মেছেজ দিছে, মই বহুত ভাল পাইছোঁ। যদি বিচাৰে যে অসমখনৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ থাকে, মিলি থাকে, সকলো হিন্দু জাতি একলগ হৈ থাকে, গতিকে আপোনালোকে জয় আই অসম বুলি নিশ্চয় লিখিব। বাই বাই, টাটা।